ইনষ্টাগ্ৰামত এটা পোষ্ট কৰিলে প্ৰায় 12 কোটি টকা। এয়া উপাৰ্জন কৰাটো সম্ভৱনে? হয়, এই অসম্ভৱকো সম্ভৱ কৰি তুলিছে বৰ্তমান বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ পৰ্তুগালৰ ছুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। ক্ৰিষ্টিয়ানো ৰনাল্ডো হৈছে পৃথিৱীৰ সবাতোকৈ বেছি ছ'চিয়েল মিডিয়াত অনুৰাগী থকা ব্যক্তি। ইনষ্টাগ্ৰাম, টুইটাৰ আৰু ফেচবুক মিলি ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ 500 নিযুত অনুৰাগী আছে। ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে ইনষ্টাগ্ৰামত এটা পোষ্ট কৰিলে তাৰ বিনিময়ত লাভ কৰে 11.9 কোটি টকা। পিছ পৰি থকা নাই ভাৰতৰ ক্ৰিকেটৰ তাৰকা, ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিও। বিৰাট কোহলিয়ে ইনষ্টাগ্ৰামত এটা পোষ্টৰ বিনিময়ত লাভ কৰে 5 কোটি টকা। ছ'চিয়েল মিডিয়াত বিৰাট কোহলিৰ বিশ্বজুৰি প্ৰায় 132 নিযুত অনুৰাগী আছে। বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰামত এটা পোষ্টৰ বাবে লাভ কৰে প্ৰায় 3 কোটি টকা। ইনষ্টাগ্ৰামৰ ধনাঢ্য তালিকাত 2021 শীৰ্ষ 20ৰ ভিতৰত প্ৰথম স্থানত আছে ফুটবলৰ ছুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো। 19 নম্বৰ স্থানত আছে ভাৰতীয় ক্ৰিকেটৰ তাৰকা বিৰাট কোহলি আৰু এই তালিকাত 27 নম্বৰ স্থানত আছে প্ৰিয়ংকা চোপ্ৰা। মৰমৰ বন্ধুসকল, মই ইউটিউবত প্ৰায় নতুন বিভিন্ন ধৰণৰ ভিডিঅ' মই ইউটিউবৰ জৰিয়তে প্ৰচাৰ কৰিছোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।